ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেডৰ ফালৰ পৰা নতুনকৈ পদ ওলাইছে ইঞ্জিনিয়াৰ অফিচাৰ আৰু লগতে আদাৰ্ছৰ কাৰণে কেইটামান পোষ্ট। তো এই পোষ্টকেইটাৰ অনলাইন আবেদন কৰা আপোনালোকৰ লাষ্ট ডেটটো থৈ দিছে ইয়াত 14 এপ্ৰিল 2025 আপোনালোকে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেডৰ ফালৰ পৰা ওলোৱা পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। তো ইয়াৰ আপোনালোকৰ টোটেল পদ ওলাইছে 5টা ইঞ্জিনিয়াৰ অফিচাৰ আৰু আদাৰ্ছৰ কাৰণে। ইয়াৰে ইঞ্জিনিয়াৰ প্ৰডাকশ্যনৰ কাৰণে আছে এটা পদ আৰু এইটো ইউআৰসকলৰ কাৰণে বয়সৰ ক্ষেত্ৰত 40 বছৰলৈকে পাৰিব। ছেকেণ্ড পদটো ওলাইছে ফায়াৰ অফিচাৰ ফায়াৰৰ কাৰণে, ইয়াৰ পদটো আপোনালোকৰ এটা ওলাইছে, এইটো 40 বছৰলৈকে পাৰিব। 3 নম্বৰ পদটো ওলাইছে ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ কাৰণে এটা পদ আৰু এই পদটো ইউআৰসকলেহে পাৰিব। তাৰপিছত 4 নম্বৰ পদটো ওলাইছে ইঞ্জিনিয়াৰ মেকানিকেলৰ কাৰণে এটা পদ। তাৰপিছত 5 নম্বৰটো ওলাইছে এছিষ্টেণ্ট মেনেজাৰ কাৰণে এটা পদ আৰু ইয়াৰ কাৰণে আপোনালোকে 45 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজটো ধৰি দিছে যিহেতু পদকেইটা ইউআৰসকলৰ কাৰণে ইয়াত 200 টকা। বাকী আপোনালোকৰ ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হৈছে 15 মাৰ্চ 2025 পৰা আৰু লাষ্ট ডেটটো হৈছে 14 এপ্ৰিল 2025। যদি আপোনালোকে ভাবিছে BVFCLৰ ফালৰ পৰা ওলোৱা এই পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি, তেতিয়া BVFCLৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে এতিয়া ইয়াৰ যিহেতু অনলাইন আবেদন হৈ আছে আপোনালোকে 15 মাৰ্চৰ পৰা 14 এপ্ৰিললৈকে এই পদকেইটাৰ কাৰণে